নমস্কাৰ মেথ সলিউশনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো হ'ল ৱাটছ প্ৰব্লেমৰ ওপৰত, মানে টাইমৰ ওপৰত যিবোৰ প্ৰব্লেম আহে তাৰ ওপৰত আমি এই ভিডিঅ'টো ডিছকাছ কৰিম। গতিকে টাইমৰ প্ৰব্লেম জনাৰ আগতে আমি ইয়াতে ঘড়ীটো চাই লওঁ। ঘড়ীটোত আমি জানো সকলোৱে যে ঘড়ীটোত 60 মিনিট থাকে। গতিকে 1 ঘণ্টাত যিটো মিনিটৰ কথা থাকে সেই মিনিটৰ কথাডালে 1 ঘণ্টাত 60 মিনিট অতিক্ৰম কৰে। আৰু ঠিক তেনেদৰে ঘণ্টাৰ কথাটোৱে 1 মিনিটত কিমান যায়। যদি এতিয়া ঘড়ীটোত 3টা বাজি আছে, যদি 1 ঘণ্টা পাছত 4টা বাজিব, গতিকে এই মিনিটৰ কথাডাল এনেকৈ ঘূৰি আহি আকৌ 12ত লাগিব, মানে 60 মিনিট অতিক্ৰম কৰিব। কিন্তু ঘণ্টাৰ কথাডালে কি কৰিব, এই 3ৰ পৰা 4লৈকে যাব। মানে ইয়াতে 3 আৰু 4ৰ মাজত কিমান মিনিট হয়, 3 আৰু 4 মিনিট, 3 আৰু 4ৰ মাজত থাকিব আমাৰ 5 মিনিট। গতিকে 1 ঘণ্টা সময়ৰ ভিতৰত মিনিটৰ কথাডালে 60 মিনিট অতিক্ৰম কৰে আৰু ঘণ্টাৰ কথাডালে অকল 5 মিনিট অতিক্ৰম কৰে। ঠিক তেনেদৰে আমি জানো এটা বৃত্তত কিমান ডিগ্ৰী থাকে, এটা বৃত্তত থাকে 360 ডিগ্ৰী। ঠিক তেনেদৰে ঘড়ীটোতো কিমান থাকিব, 360 ডিগ্ৰী আমি পাম ঘড়ীটোত। এতিয়া গোটেই ঘড়ীটোত সময় থাকে 60 মিনিট। গতিকে যদি আমি ইয়াৰে এটা ঘৰ, মানে 1 মিনিটৰ, যদি আমি 1 মিনিটত ঘড়ীটোৱে কিমান ডিগ্ৰী কোণ কৰে সেইটো যদি আমি উলিয়াব লাগে, তেনেহ'লে আমি 360ক যদি 60ৰে ডিভাইড কৰি দিওঁ, তেনেহ'লে 1 মিনিটত কিমান ডিগ্ৰী কোণ হয় সেইটো আমি পাই যাম। গতিকে আমি যদি উলিয়াওঁ 1 মিনিটত কিমান ডিগ্ৰী কোণ হয়, তেনেহ'লে আমি টোটেল 360 ডিগ্ৰীক যদি 60 মিনিটে ডিভাইড কৰোঁ, কিমান পাম, 6। গতিকে 6 ডিগ্ৰী, মানে প্ৰতিটো মিনিটত 6 ডিগ্ৰীকৈ আমি পাওঁ। এইটো মনত ৰাখিবলগীয়া কথা ৱাটছৰ প্ৰব্লেম সলভ কৰিবৰ কাৰণে। গতিকে মিনিটৰ কথাটোৱে বা 1 মিনিটত এটা ঘড়ীত 6 ডিগ্ৰী থাকে। আৰু আগতে কৈছোঁৱেই 1 ঘণ্টা সময়ত যিডাল আৱাৰৰ কথা থাকে, ঘণ্টাৰ কথা থাকে, সেই ঘণ্টাৰ কথাটোলে মাত্ৰ 5টা ঘৰ যায়। গতিকে আমি এটা এক্সাম্পল লৈ লওঁ। এক্সাম্পল ল'লে আমি ধুনীয়াকৈ বুজিব পাৰিম। ইয়াতে কি সুধিছে, ফাইণ্ড দ্য এংগল বিটুইন 2 hands এট 5:15। 2 hands মানে হ'ল ঘড়ীৰ যি দুডাল কথা থাকে সেই দুডালক হেণ্ডছ বুলি কোৱা হয়। মিনিটৰ কথাডালক আমি কওঁ মিনিটছ হেণ্ড, আৰু ঘণ্টাৰ কথাডালক কওঁ আমি আৱাৰ হেণ্ড, আৰু যিডাল ছেকেণ্ডৰ কথা থাকে ছেকেণ্ডৰ কথাডালক কওঁ আমি ছেকেণ্ড হেণ্ড। গতিকে ইয়াতে সুধিছে ঘড়ী এটাত যেতিয়া 5:15 বাজিব, ঘড়ী এটাত 5:15 বজাৰ সময়ত তাৰ এংগলটো কিমান হ'ব। মিনিট আৰু ঘণ্টাৰ কথাডালে কিমান এংগল কৰিব যেতিয়া ঘড়ী এটাত 5:15 বাজিব। গতিকে ইয়াক আমি দুই ধৰণে সলভ কৰিব পাৰোঁ। এইটো সলভ কৰিবৰ কাৰণে 5:15 দিয়া আছে, এইটো হ'ল ঘণ্টা আৰু এইটো হ'ল মিনিট। গতিকে আমি কি পাইছিলোঁ, 1 ঘণ্টাত ঘণ্টাৰ কথাডালে কিমান মিনিট অতিক্ৰম কৰে, 5 মিনিট অতিক্ৰম কৰে। গতিকে এইটো আমি মিনিটলৈকে কনভাৰ্ট কৰিবলৈকে আমি কি কৰিম, ইয়াক 1 ঘণ্টাত 5 মিনিটতে আমি পূৰণ কৰিম। গতিকে ইয়াতে 5 ঘণ্টা আছে, 1 ঘণ্টাত যদি 5 মিনিট হয়, 5 ঘণ্টাত কিমান হ'ব, 5 × 5 = 25 মিনিট। 25 মিনিট পালোঁ। তাৰপিছত আমি কি কৰিম, যিটো 25 মিনিট পাম এই ঘণ্টাৰ মিনিটটোৰ পৰা ইয়াৰ এইটো মিনিটটো মাইনাছ কৰিম, মানে 25 - 15। 25 - 15 কৰিলে আমি কিমান পাম, আমি পাম 10। এইটো আমি ডিগ্ৰীত পাম, 10 মিনিট। এতিয়া আমি কি পাইছিলোঁ ইয়াতে, 1 মিনিটত কিমান ডিগ্ৰী, 1 মিনিটত হ'ল 6 ডিগ্ৰী। ইয়াতে আমি কিমান পালোঁ, 10 মিনিট পালোঁ।
গতিকে 10 মিনিটত কিমান ডিগ্ৰী হ'ব 10 * 6 গতিকে 60 ডিগ্ৰী আমি এই যেটো 60 ডিগ্ৰী পালো ইয়াৰ লগত আমি এই যেটো মিনিট দিয়া থাকে সেই মিনিটটো আমি মিনিটৰ আধা কৰি প্লাস কৰি দিম 15 ৰ আধা কিমান হ'ব 15 ৰ আধা হ'ব 7.5 গতিকে ইয়াৰ এনসাৰটো হ'ব 67 1/2 এইটো হ'ব এনসাৰ এটা আমি কি কৰিলো ঘড়ী এটাৰ 1 মিনিটত 6 ডিগ্ৰী কে হয় যেহেতু এটা বৃত্তত 360 ডিগ্ৰী থাকে গতিকে 60 ৰে আমি ডিভাইড কৰি দিও দিলে 1 মিনিটত 6 ডিগ্ৰী কে থাকে আৰু 1 ঘণ্টাত ঘণ্টাৰ কটা দালে 5 মিনিট যায় গতিকে ইয়াতে কি হৈছে 5:15 যেতিয়া ঘড়ীটোত বাজিব তেতিয়া এংগল কিমান হ'ব গতিকে এংগলটো উলিয়াবৰ কাৰণে আমি কি কৰিলো এই যেটো 5 আছে 5টো ঘণ্টাত দিয়া আছে গতিকে আমি মিনিটত কনভাৰ্ট কৰিবৰ কাৰণে ইয়াক যেহেতু 1 ঘণ্টাত 5 মিনিট হয় 5 ঘণ্টাত 5 দি আমি পূৰণ কৰি দিলো 5 5 গুণ 25 তাৰ পাছত যেটো মিনিট দিয়া আছে সেই মিনিটটোৰে আমি মিনিটটো ইয়াৰ পৰা মাইনাস কৰি দিলো মাইনাস কৰি দিতে আমি পালো 10 মিনিট আমি জানো 1 মিনিটত 6 ডিগ্ৰী গতিকে 10 মিনিটত কিমান হ'ব 60 ডিগ্ৰী হ'ব আৰু এই 60 ডিগ্ৰীৰ লগত এটো যেটো আছে মিনিটটো আধা কৰি প্লাস কৰি দিলে আমি পাই যাম এনসাৰটো এটো হল এটা আৰু এক ধৰণে আমি কৰিব পাৰো হেতু এটা ফৰ্মুলা আছে হেতু ইজি হয় আটাইতকৈ এংগল উলিওৱা ফৰ্মুলা এটা আছে angle is equal to 60 into hour minus 11 into minute divided by 2 এটো হল ফর্মুলা এই ফর্মুলাটো যদি আমি এখিনি পাতি দিও তেনে হলে আমি আনসারটো পাই যাম 60 into hour টা কি দিয়া আছে আমাৰ 5 দিয়া আছে minus 11 মিনিটত কি দিয়া আছে 15 দিয়া আছে divided by 2 300 minus 15 into 11 কিমান হ'ব 165 divided by 2 300 পৰা 165 minus কৰিলে পাম আমি 135 divided by 2 135 যদি আমি 2 ৰে ডিভাইড কৰো ইমান ডিগ্ৰী গতিকে এটো আনসাৰ সেম হল কিন্তু এটো আমি দুইটা প্ৰকাৰে কৰিব পাৰো কিন্তু যদি আমি ফৰ্মুলাটো মনত ৰাখো তেনে হলে আমাৰ সহজতে ইয়াতে আৱাৰ ঠাইত আৱাৰ আৰু মিনিটৰ ঠাইত মিনিট বহাই পেলাই আমি যদি এটো সলভ কৰো আমি ডিগ্ৰীটো পাই যাম আৰু এটা আমি एग्जांपल লৈ লও সাতটা 20 এতিয়া ঘড়ী এটাত 7টা 20 হ'ব তেনে হলে মিনিটৰ কটা আৰু ঘণ্টাৰ কটাৰ মাজত কিমান ডিগ্ৰী এংগল হ'ব গতিকে আমি দুইটা মেথডতে কৰি চাম ফাৰ্স্ট মেথডটো কি আছিল ইয়াতে যেহেতু ঘণ্টা দিয়া আছে ঘণ্টাটো আমি মিনিটলৈকে কনভাৰ্ট কৰি লম মিনিটলৈকে কনভাৰ্ট কৰিলে কি হ'ব 1 ঘণ্টাত 5 মিনিট আছিল গতিকে এটা 7 ঘণ্টা দিয়া আছে 7 into 5 7 5 গুণ 35 তাৰ পাছত আমি কি কৰিম এই 35 ৰ পৰা 22 মাইনাস কৰি দিম 35 ৰ পৰা 20 মাইনাস কৰিলে কিমান পাম 15 এটো হল 15 মিনিট আৰু আমি কি পাইছিলো 1 মিনিটত 6 ডিগ্ৰী গতিকে 15 মিনিটত কিমান ডিগ্ৰী হ'ব 15 into 6 15 into 6 হলে কিমান হ'ব 15 6 গুণ 90 ডিগ্ৰী লাষ্টত কি কৰিম 90 ডিগ্ৰী প্লাস এই যেটো মিনিট দিয়া আছে এই মিনিটটো আধা কৰি আমি প্লাস কৰি দিম গতিকে 100 ডিগ্ৰী মানে যেতিয়া ঘড়ীটোত 7টা 20 বাজিব তেতিয়া ঘণ্টাৰ কটাডালৰ মিনিটৰ কটাডালে 100 ডিগ্ৰী কোণ কৰি থাকিব এৰ আমি ফৰ্মুলাত কৰি চাও angle is equal to 60 hour minus 11 minute divided by 2 এটা কি আছে 60 hour ঠাইত কি আছে 7 minus
11 into 20 divided by 2 তাই আমি কি পাম 420 minus 220 divided by 2 তো কিমান হ'ব 200 divided by 2 is equal to 100 degree গতিকে দুইটা আনসার সেম হ'ল আৰু এটা এক্সাম্পল চাই লওঁ যদি ঘড়ি এটাত 4:40 বাজি থাকে তেনেহলে এংগল কি হ'ব সেম প্রসেস 4 ঘন্টা আছে যেহেতু এই ঘন্টাটোক আমি মিনিটলৈ কনভার্ট কৰি লম 1 ঘন্টা 5 মিনিট গতিকে 4 * 5 20 মিনিট 20 মিনিট পালো তাৰ পাছত আমি কি কৰিছো কৰো এটোৰ পৰা এটো মাইনাস কৰি দিম 20 - 40 আমি কিমান পাম -20 তাৰ পাছত আমি কি কৰিছিলো এটো 20 মিনিট এতিয়া আমি কি কৰিম এই মিনিটটোক আমি ডিগ্ৰীলৈ কনভার্ট কৰি লম ডিগ্ৰী হল 1 ডিগ্ৰী হল 6 মিনিট সরি 1 মিনিটত 6 ডিগ্ৰী গতিকে 20 মিনিটত কিমান হ'ব 20 * 6 6 * 12 120 ডিগ্ৰী তাৰ পিছত আমি কি কৰিছিলো ইয়াতে এই মিনিটটো আধা কৰি পেলাই ইয়াৰ লগত প্লাস কৰি দিছো গতিকে 120 ডিগ্ৰী কিন্তু ইয়াতে কি হ'ব আমি আগতে কি পাইছিলো যেটো ঘন্টাৰ পৰা আমি মিনিটলৈ কনভার্ট কৰি লৈছিলো হেইটো দিয়া থাকা মিনিটতকৈ ডাঙৰ আছিল গতিকে এটো যেটা মাইনাস কৰিছিলো আমি প্লাসত পাইছিলো কিন্তু ইয়াতে কি পাইলো আমি ঘন্টাৰ যেটো মিনিট ওলাইছে সেই মিনিটতকৈ ইয়াৰ লগত দিয়া মিনিটটো ডাঙৰ গতিকে যেতিয়া আমি ঘন্টাৰ পৰা এটো মিনিট মাইনাস কৰিছিলো তেতিয়া হলে আমি -20 মিনিট পাইছো গতিকে যেতিয়া আমি এটো মাইনাসত পাম আমি এটো প্লাস নকৰি আমি এটো মাইনাস কৰিম গতিকে 120 ৰ পৰা 20 মাইনাস কৰিলে আমি পাম 100 ডিগ্ৰী ইয়াতে যেহেতু ঘন্টাৰ পৰা উলিওৱা মিনিটটো দিয়া থাকা মিনিটতকৈ ডাঙৰ আছিল সেই কাৰণে আমি প্লাস কৰিছিলো এটো প্লাসত ওলাইছিল সেই কাৰণে আমি মেইন ডিগ্ৰীটোৰ লগত এইটো আমি আধা কৰি প্লাস কৰি দিছিলো কিন্তু ইয়াতে আমি কি কৰিলো যেহেতু ঘন্টাৰ মিনিটটো দিয়া থাকা মিনিটতকৈ সৰু হয় মাইনাসত ওলাল আমি সেই কাৰণে যেতিয়া এই মিনিটটো আমি ঘন্টালৈ কনভার্ট কৰিলো 120 এই মিনিটটো আমি ডিগ্ৰীলৈ কনভার্ট কৰিলো 120 ডিগ্ৰী গতিকে 120 ডিগ্ৰীৰ পৰা এটো আধা কৰি আমি সেই কাৰণে মাইনাস কৰিলো ঠিক তেনেদৰে ফৰ্মুলা আমি ঠিকে আছে না চাই লওঁ ফৰ্মুলাটো কি আছিল 60h - 11m divided by 2 60h ৰ ঠাইত কি আছে h ৰ ঠাইত হল ঘন্টাটো 4 - 11 into মিনিটটো কি 40 মিনিট divided by 2 কিমান পাম আমি 240 - 440 divided by 2 ইয়াতে আমি কি পাম -200 divided by 2 যেতিয়া আমি ফৰ্মুলাত কৰো তেতিয়া হলে মাইনাস প্লাস বুলি কোনো এয়া নাই কোনো কথা নাই আমি এটো প্লাস বুলিয়ে ধৰিম তেতিয়া হলে এটো 100 ডিগ্ৰী পাম যদি আমি এনেকৈ যদি কৰো এনেকৈ কৰিলে আমি ইয়াৰ পৰা এটো মাইনাস কৰিব লাগিব এটো মাইনাস হল যেহেতু মাইনাস কৰিব লাগিব আৰু প্লাস থাকিলে প্লাস কৰিব লাগিব কিন্তু যেতিয়া আমি ফৰ্মুলাত কৰিম ফৰ্মুলাত কৰিলে এই মাইনাসটো আমি প্লাস বুলিয়ে ধৰিম গতিকে 100 ডিগ্ৰী আৰু এটা হেনুকা সেম এক্সাম্পল লৈ লওঁ 325 যেতিয়া ঘড়ী এটা 3:25 মিনিট যাব 3:25 বাজিব তেতিয়া ঘন্টা কটাডালৰ মিনিট কটাডালৰ মাজত এংগল কিমান হ'ব হেতু আমাক সুধিছে গতিকে ইয়াতে 3 আছে 3 ঘন্টা 1 ঘন্টাত যেহেতু 5 মিনিট গতিকে 3 ঘন্টাত কি হ'ব 3 * 5 15 minutes এটো যেহেতু ডাঙৰ আছে এটো সৰু আছে গতিকে এটো 15 ৰ পৰা -25 কৰিলে আমি -10 পাম গতিকে এটো কি ওলাল মিনিট গতিকে এই মিনিটটোক আমি ঘন্টালৈ কনভার্ট কৰি লম ডিগ্ৰীলৈ কনভার্ট কৰিম 1 মিনিটত 6 ডিগ্ৰী গতিকে 10 মিনিটত 10 * 6 60 ডিগ্ৰী 60 ডিগ্ৰী ওলাল এতিয়া আমি কি কৰিম এই 60 ডিগ্ৰীৰ লগত যেহেতু
আগৰ পৰা দিয়া থকা মিনিটটো ঘণ্টাৰ পৰা উলিওৱা মিনিটতকৈ ডাঙৰ হয় সেইকাৰণে আমি এটোৰ আধা মাইনাছ কৰিম 25ৰ আধা কিমান হ'ব 25ৰ আধা হ'ল 12.5 আমি এটো 12.5 লিখিব পাৰো বা আমি যেতিয়া 25ক 2 ৰে ডিভাইড কৰিম কিমান বাৰ যাব 12 দুগুণ 24 এক বাকি ৰব আমি এনেকৈ লিখিব পাৰো সেইকাৰণে আমি এনেকৈ লিখিছো এটো মাইনাছ কৰিলে আমি কিমান পাম 60 ৰ পৰা 12 বাই 1/12 * 1/2 মাইনাছ কৰিলে আমি কিমান পাম 47 1/2 এটো হ'ব आंसर ঠিক তেনেদৰে আমি এনেকৈ চাই লওঁ ফৰ্মুলাটো চাই লওঁ 60h minus 11m divided by 2 60 into 8 ৰ ঠাইত কি আছে 3 আছে 3 minus 11 into m কি আছে m আছে 25 minute divided by 2 আমি এটা সলভ কৰিলে কিমান পাম 180 minus 11 into 25 কিমান পাম 275 divided by 2 তো কিমান হ'ব -95 divided by 2 আমি 95 ক এটা 2 ৰে ডিভাইড কৰিম কিমান পাম 47 1/2 গতিকে দুইটা সেম হল নেক্সট एग्जांपल তো কি দি আছে 6:30 এংগল কিমান হ'ব যেতিয়া ঘড়ীটো 6:30 বাজিব 6:30 বাজাৰ সময়ত ঘণ্টাৰ কথাটো আৰু মিনিটৰ কথাটোৰ মাজত এংগলটো কিমান হ'ব হেতু সুধিছে ঠিক তেনেদৰে ইয়াতে কি আছে আৱাৰ্ছত দিয়া আছে গতিকে আমি ইয়াক মিনিটত কনভাৰ্ট কৰি লম 6 গুণ 30 মিনিট হল তাৰ পাছত এটোৰ পৰা আমি এটো মাইনাস কৰি দিম গতিকে 30 - 30 কিমান পাম আমি 0 ঠিক আছে এটো হল 0 মিনিট পালো তাৰ পাছত আমি কি কৰিছিলো এটোৰ লগত এটো মিনিটত যেহেতু আছে তাক 6 ৰে পূৰণ কৰি আমি ডিগ্ৰী উলিয়াইছিলো গতিকে যেহেতু আমি এটো 0 ই পালো 0 ক আমি 6 ৰে পূৰণ কৰিলে আমি 0 ই পাম গতিকে তাৰ পাছত আমি কি কৰিছিলো এইটো আধা কৰি ইয়াৰ লগত প্লাস কৰিছিলো গতিকে আমি যদি দুইটা মান ইকুৱেল হয় যদি দুইটাৰ যদি মিনিটটো ইকুৱেল হয় আমি মাইনাস কৰাৰ পিছত যদি 0 পাও তেনে হলে আমি সদায় প্লাসই কৰিম তাৰ মানে আমি দুটা ক্ষেত্ৰত প্লাস কৰিম যদি ঘণ্টাৰ মিনিটটো দিয়া থকা মিনিটতকৈ ডাঙৰ হয় তেতিয়া হলে আমি প্লাস কৰিম আৰু যদি দুইটা সমান হয় আৰু মাইনাস কৰাৰ পিছত 0 পাও তেনে হলে আমি এটো প্লাসই কৰিম গতিকে প্লাস আমি কি কৰিম যেটো আগৰ পৰা দিয়া থকা মিনিট আছে 30 হেতু আমি আধা কৰি প্লাস কৰি দিম গতিকে তো 15 ডিগ্ৰী এটো হল आंसर এটুকু আমি এবাৰ ফৰ্মুলাত চাই লওঁ এংগুলাৰ ফৰ্মুলা কি হয় এংগুলাৰ ফৰ্মুলাটো কি আছিল 60h - 11m divided by 2 এটা কি হ'ব 60 into h মানে কিমান আছে h হল 6 আছে minus 11 into 30 divided by 2 360 minus 330 divided by 2 360 পৰা 330 গলে কিমান পাম আমি 30 divided by 2 কিমান হ'ব 15 ডিগ্ৰী গতিকে দুইটা ইকুৱেল গতিকে আমি এই দুই ধৰণে যদি যিকোনো এটা ঘড়ী টাইম দিয়া থাকে আৰু তাৰ সেই টাইমটোই ঘণ্টা কটাডাল আৰু মিনিটৰ কটাডালে বা আৱাৰ হেন আৰু মিনিট হেনতে কিমান এংগল কৰি আছে যদি আমাক সোধে তেনে হলে আমি এই দুই ধৰণে আমি তাৰে মানটো উলিয়াব পাৰো এই দুইটাৰ ভিতৰত ইজি প্ৰসেস এটুই হয় আমি যদি এই ফৰ্মুলাটো মনত ৰাখিব লাগিব angle equal to 60h মানে 60 hour minus 11 into minute divided by 2 এইটো মনত ৰাখিলে ইয়াত ভ্যালু কিটা পাতি দিলে হল আৱাৰত ঠাইত আৱাৰ আৰু মিনিটত ঠাইত মিনিট পাতি 2 ৰে ডিভাইড কৰি দিলে আমি আনসাৰটো পাই যাম আৰু এটা আমি एग्जांपल লৈ লও 7:35 সাতটা যদি 35 বাজি থাকে এংগলটো কিমান হ'ব ঘড়ীটোত 7:30 বাজিছে তেনে হলে ঘণ্টাৰ কটা আৰু মিনিটৰ কটাৰ মাজত এংগলটো কিমান হ'ব গতিকে আমি দুই ধৰণে চাম 7 আৱাৰটো আমি মিনিটলৈ কনভাৰ্ট কৰি 5 এৰি পূৰণ কৰি দিলো 7 5 গুণ 35 ইয়াতে যেহেতু 35 আছে গতিকে 35 - 35 আমি কিমান পাম 0 গতিকে
ইয়াক যদি আমি 6ৰে ইনটু কৰোঁ ডিগ্ৰী 6 ডিগ্ৰীৰে ইনটু কৰিলে 0 পাম গতিকে 0ৰ লগত আমি যেহেতু দুইটা ইকুৱেল হ'ল হলে আমি 0 পালো 0ৰ লগত আমি প্লাস কি কৰিম এই মিনিটটো আধা কৰি দিম এই মিনিটটো আধা কৰিলে আমি কিমান পাম 17.5 গতিকে এনসাৰটো হ'ল 17.5 ডিগ্ৰী তাৰ মানে যেতিয়া ঘড়ী এটাত 7:35 বাজি থাকিব তেনেহলে আমি দুইডাল কটাৰ মাজত কিমান ডিগ্ৰী থাকিব 17.5 ডিগ্ৰী হ'ব ইয়াত আমি ফৰ্মুলাত পাতি দিওঁ 60h - 11m divided by 2 60h ৰ ঠাইত কি 7 minus 11m ৰ ঠাইত কি 35 divided by 2 গতিকে 7×42 420 minus 11 into 35 আমি কিমান পাম 385 divided by 2 এটা আমি সলভ কৰিলে কিমান পাম ইফালে 15 20 35 divided by 2 35 divided by 2 কৰিলে আমি কিমান পাম 17 পাৰ যাব 17 2 34 এক বাকি ৰব 2 এটো आंसर গতিকে আমি এই দুই ধৰণে এটো মেথড আৰু এই ফৰ্মুলাটোৰ সহায়ত ঘড়ীৰ কটাৰ যিকোনো যদি টাইম দিয়া থাকে আমি তাৰ ভিতৰত তাৰ পৰা এংগলটো উলিয়াব পাৰোঁ